৭৭তম স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ সমগ্ৰ ভাৰতত সমগ্ৰ অসমত আৰু সমগ্ৰ BTR অঞ্চলত আমি উদযাপন কৰিছোঁ আৰু কোকৰাঝাৰত বিশেষভাৱে আমাৰ BTRৰ এইটো কেপিটেল হয় তো ইয়াত আমি খুব ভালকৈ আজি উদযাপন কৰিছোঁ মই আজি ৭৭তম স্বাধীনতা দিৱসত আমাৰ BTRবাসী অসমবাসী আৰু ভাৰতবাসীক মই শুভেচ্ছা জনাইছোঁ মই ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ৰাষ্ট্ৰখনৰ সকলো নেতৃত্ব আৰু ৰাজ্যখনৰ সকলো নেতৃত্বক শুভেচ্ছা জনাইছোঁ আজি আমি সকলো আনন্দিত হৈছোঁ কি আমি এটা সুন্দৰ এটা পৰিৱেশত ভাৰতৰ স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ আজি এনেকুৱা ভাল পৰিৱেশ পাইছোঁ আৰু ইয়াৰ কাৰণে আমাৰ স্বাধীনতাৰ মূল নেতৃত্ব দিয়া জাতিৰ পিতা মহাত্মা গান্ধীক মই শ্ৰদ্ধা জনাইছোঁ আমাৰ বড়োলেণ্ডত শান্তি আৰু ষ্টেবিলিটি আনাৰ কাৰণে এই অঞ্চলৰ ৰাইজক স্বাধীনতাৰ যি পৰিৱেশ ইয়াৰ মাজত থাকি আগবাঢ়ি যোৱাৰ কাৰণে আমাক নেতৃত্ব দিয়া বড়োভা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ ভাৰতখন স্বাধীন কৰাত যিসকলে প্ৰাণ আহুতি দিলে সকলো শ্বহীদক আমি প্ৰণাম জনাইছোঁ আজি এই কোকৰাঝাৰৰ পৰা আৰু আজি সকলো আমি পুনৰ সংকল্পবদ্ধ হৈছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ এখন ৰাষ্ট্ৰ গঢ়াৰ কাৰণে আৰু লগতে আত্মনিৰ্ভৰ নিজৰ ওপৰত নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰ এটা ভাৰত গঢ়াৰ কাৰণে যি সংকল্প লৈছে এই সংকল্পত আমি সকলো নাগৰিকে একেলগে আমি আগবাঢ়ি যাবলৈ আমিও সংকল্প লৈছোঁ বড়োলেণ্ড অঞ্চলত স্থায়ী শান্তি আহিছে ষ্টেবিলিটি আহিছে ভাৰতবৰ্ষখন এতিয়া খুব ভালকৈ চলি আছে আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যিসকল নেতৃত্বই ভাৰতৰ গণতান্ত্ৰিক এটা ভাল পৰিৱেশ আমাৰ ভাৰতৰ যিটো মূল ভেলিউ যিটো নন ভাইলেন্স সকলো জাতি জনগোষ্ঠী ভাষা সংস্কৃতি লৈ ডাইভাৰ্চিটিৰ মাজতো একতা হৈ আগবাঢ়ি যোৱাৰ যিটো মূল মন্ত্ৰ এইটোত সফল হোৱাৰ কাৰণে বিশ্ববাসীক দেখাব পৰাৰ কাৰণে যে ভাৰত যে বিশ্বৰ ভিতৰত সকলোকে সৰ্ববৃহৎ গণতন্ত্ৰ দেশ ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ অনাগত দিনত স্বাধীন ভাৰতৰ সুস্থ নাগৰিক হিচাপে ভাৰতখন আগুৱাই লৈ যোৱা ভাৰতৰ প্ৰান্তে প্ৰান্তে সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ যি এই যাত্ৰা ইয়াত আমি সকলো আগবাঢ়ি যাম আৰু BTR অঞ্চলৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট প্ৰত্যেকটো সাব ডিভিজন প্ৰত্যেকটো ব্লক প্ৰত্যেকটো VCDC আমি আগবাঢ়ি লৈ যাবৰ কাৰণে BTR চৰকাৰখনে আমি এটা ভাল ডিজাইন কৰিছোঁ ভাল মাষ্টাৰ প্লেন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অনাগত দিনত যি এটা শক্তিশালী ভাৰত নিৰ্মাণ হ'ব ইয়াত BTR অঞ্চলত পিছ পৰি নাথাকে আমি একেলগে আগবাঢ়ি যাব পাৰিম বুলি আজি আমি সকলো সংকল্প লৈছোঁ আলফাৰ দৰে এতিয়াও কিছু সংগঠন মূলগতি লৈ অহা নাই মই আহ্বান কৰিছোঁ যে আজি বড়োলেণ্ডত 2020 চনৰ চুক্তিৰ পিছত ইমান শান্তি আৰু ষ্টেবিলিটি আহি গ'ল উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন আণ্ডাৰগ্ৰাউণ্ডসকলে যেতিয়া মেইন ষ্ট্ৰীমত আহিল ইয়াত পূৰা শান্তি আহি গ'ল ঠিক তেনেধৰণৰ অসমত আজি আলফাৰ যিটো কথা আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া আলোচনাৰ মেজলৈ অহা নাই তেখেতৰ সতীৰ্থসকলে ইতিমধ্যে আহিছে মই পৰেশ বৰুৱা ডাঙৰীয়াক অসমখনৰ স্বাৰ্থত অসমৰ প্ৰায় 4.5 কোটি নাগৰিকৰ স্বাৰ্থত অসমখনত ষ্টেবিলিটি আনাৰ স্বাৰ্থত আৰু তেখেতৰ যিটো সপোন যে এটা এডভান্স অসমীয়া সমাজ গঢ়াৰ যিটো তেখেতৰ সপোন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ স্বাৰ্থত আজিৰ নেতৃত্বই যিটো আহ্বান কৰিছে তেখেতে সেইটো একচেপ্ট কৰাটো উচিত কাৰণ অশান্তি কৰি থাকিলে ইয়াত যদি আমাৰ মাজত সদায় সংঘাতময় এটা পৰিৱেশ থাকে উন্নয়নটো কেতিয়াও নাপাব বিশ্বখন বহুত আগবাঢ়ি গ'ল আজি বিশ্বখনৰ লগত খোজ মিলাব হ'লে আমাৰ অঞ্চলত শান্তি লাগিব ষ্টেবিলিটি আৰু ঐক্যভাৱে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ লাগিব সেইকাৰণে আজি মই যিখিনি আজিলৈকে আলোচনাৰ মেজলৈ অহা নাই তেখেতসকলক আহিবলৈ অনুৰোধ কৰিছোঁ আমি দেশবাসী হিচাপে ৰাজ্যবাসী হিচাপে আৰু সাধাৰণ নাগৰিক হিচাপে বিচাৰোঁ যে আহি থকা প্ৰজন্ম এটা সুস্থ পৰিৱেশত সকলো যাতে জীৱন যাপন কৰিব পাৰে নিজৰ ভাল শিক্ষা ভাল অৰ্থনৈতিক মানে উপাৰ্জন আৰু সকলো দিশত ভালকৈ আগবাঢ়ি যাব পাৰে ইয়াৰ এটা পৰিৱেশ গঢ়াৰ স্বাৰ্থত তেখেতক মূল খুঁটিলৈ আহিবলৈ মই অনুৰোধ কৰিছোঁ